নমস্কাৰ, মই ৰাজ, মোৰ ইউটিউব চেনেল ৰাজ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি আমি কথা পাতিম যে কেনেদৰে এখন ফটো MBৰ পৰা KBলৈ নিব পাৰি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফটোখন নিশ্চয় আপোনালোকে দেখিছে 2.23 MBৰ। এই 2 MBৰ ফটোখন কেনেদৰে আপোনালোকে KB কৰিব, যিমানে KB নহওক কিয় 70, 80 যিকোনো KB আপোনালোকে কৰিব পাৰিব। আৰু কেনেদৰে কৰিব লাগিব, কি এপছ ব্যৱহাৰ কৰিব লাগিব, এপছটোৰ নাম কি, কেনেদৰে কৰিব সেই কথা আপোনালোকক জনাম। নিজৰ মোবাইলতে কৰিব পাৰিব, কোনো লেপটপ ব্যৱহাৰ নকৰাকৈ আপুনি অতি সহজে KBলৈ নিব পাৰিব। মই প্লে ষ্ট'ৰ অন কৰিম, আপোনালোকক দেখুৱাম প্লে ষ্ট'ৰত কি এপছ ডাউনলোড কৰিব লাগিব। কিউ ৰিডিউচ লাইট এপ, এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব। মোৰ ইতিমধ্যে আগতে ইনষ্টল কৰা আছে, মই আৰু ইনষ্টল নকৰোঁ। এই মই দেখিছে এপছটোত মই গৈছোঁ, এপছটোত গৈ ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ফটো যিখন আপুনি MBৰ পৰা KB কৰিব সেই ফটোখন মই আপোনালোকক তাতে দেখুৱাম। ফটোখনে ইয়াতো দেখুৱাম, অতি সহজে পাৰিব KB কৰিব। এই ফটোখন হৈছে 2.13 MBৰ। এই ফটোখন মই কৰিম KB কৰিম 88 KB। আপোনালোকে দেখা পাব। কোনো লেপটপ নালাগে, আপোনালোকে নিজৰ মোবাইলতে এই কৰিব পাৰিব। অতি দৰকাৰ KB হোৱা এখন ফটো, কিছুমান অনলাইনৰ কাৰণে অতি দৰকাৰ KB হোৱাটো, আৰু সেয়েহে মই তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ বাবে। KB হৈ গৈছে, আপোনালোকক মই গেলাৰীত দেখুৱাম কিমান KB হ'ল। দেখিছে এই ফটোখন 89.53 KBৰ এই ফটোখন হ'ল। 2 MBৰ আছিল, ইয়াত হ'ল 89.3। এনেদৰে আপোনালোকে MBৰ পৰা KB কৰিব পাৰিব।